যদি কাৰোবাক কান্দিও নোপোৱা তেনেহ'লে তাক হাঁহি মুখে বিদায় দিয়া। কাৰোবাৰ অবিহনে জীয়াই থকা অসম্ভৱ নহয়। তেওঁ অহাৰ আগতে যেনেকুৱা জীৱন্ত থামি নাছিল, তেওঁ এৰি গ'লেও জীৱন্ত থামি নাথাকিব। অকল তাৰ অভ্যাসটো এৰিবলৈ তোমাৰ কিছু সময় লাগিব। কিন্তু এটা সময়ৰ পিছত পুনৰ ঘূৰি আহিবা তুমি তোমাৰ স্বাভাৱিক জীৱনত। কিন্তু তাৰ অবিহনে জীয়াই থাকিব নাপাবা বুলি ভাবি এজন ভুল মানুহক জোৰ কৰি ৰাখিব বিচৰাটো সম্পূৰ্ণ ভুল। ভুল মানুহক জীৱনসংগী কৰি জীৱনত কেতিয়াও সুখী হোৱা নাযায়। সময় যিমানে বাঢ়িব কষ্টৰ মাত্ৰ সিমানে বেছি হৈ গৈ থাকিব। যিজন থকাৰ তেওঁ তোমাৰ বাবে থাকিবই, তোমাৰ ভাল পোৱাৰ বাবে থাকিব। তুমি তেওঁৰ ওচৰত কাকতি মিনতি কৰিব নালাগিব। আৰু যিজনে নাথাকিব তাৰ বাবে তুমি নিজকে শেষ কৰি দিলেও তেওঁ তোমাৰ নহ'ব। কাৰণ তেওঁ তোমাক ভালে নাপায়। তেনেহ'লে তেওঁ কি কৰি বুজিব পাৰিব তোমাৰ ভাল পোৱাটো? ভাল পোৱা মানুহজনৰ ওচৰত সৰু হোৱাটো একো ডাঙৰ কথা নহয়, যদি বিপৰীত মানুহজনেও তোমাক ভাল পায়। কিন্তু যি ঠাইত অকল তোমাকে সৰু হ'ব লাগে সেই ঠাইত তুমি কিদৰে ভালে থাকিবা? আৰু যিজনে তোমাক এৰি যাব বিচাৰে তেওঁ কেতিয়াও তোমাক ভালে পোৱা নাছিল। আৰু যিজনে তোমাক ভালে নাপায় তাক তুমি নিজৰ কৰি ৰাখি কি কৰিবা? তুমি তাক নিজৰ কৰি ৰাখিলেও তেওঁ বিচাৰি ফুৰিব আন কাৰোবাক, কাৰণ তেওঁ তোমাক ভালে নাপায়। সেয়েহে যিজনে তোমাক এৰি যাব বিচাৰে তাক তুমি হাঁহি মুখে বিদায় দিয়া। এইটোৱে তোমাৰ বাবে ভাল।